পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰম্ভণিটো মই যে মন্দিৰৰ পৰাই কৰিলোঁ, যিহেতু আজি আমাৰ গাঁৱত ফেল দিয়া পূজা। এয়া পূজাৰ আয়োজন চলি আছে। যিহেতু আজি বতৰটো ইমান ঠিক নহয়, সেয়েহে অলপ দেৰিয়ে হ'ল পূজাৰ কাৰণে। এয়া আইতাই মন্দিৰত চাকিভাগ জ্বলাই দিছে। এয়া দেখিছেনে ফেলখন কি সুন্দৰকৈ পটুৱাৰে আৰু ফুলেৰে সজাই তোলা হৈছে আৰু ভিতৰত পাৰ এযোৰ দিয়া হৈছে, বগা পাৰ। এই পূজাখন কিয়নো কৰা হয় জানো আহকচোন। শুনামতে আমাৰ ককা আইতাহঁতৰ দিনত হেনো বহুত মানুহৰে শৌচ, বমি আৰু বসন্ত ৰোগত ভুগিছিল আৰু তেতিয়াই আমাৰ ৰাইজৰ মানুহবিলাকৰ উপায়হীন হৈ ভাগৱতীৰ ওচৰত স্মৰণ লৈছিল আৰু তেওঁলোকে এইটো স্মৰণ লৈছিল যে প্ৰত্যেক বছৰে বুদ্ধ পূৰ্ণিমাৰ দিনাখন এনেদৰে ফেলখন সজাই পৰাই তুলি বগা পাৰ আৰু হাঁহৰ কণীৰে দেৱী আইক বিসৰ্জন দিব আৰু প্ৰত্যেক বছৰে ঠিক তেনেদৰে এনেকৈ ফেলখন সজাই ব্ৰহ্মপুত্ৰ নদীত গৈ বিসৰ্জন কৰা হয়। এয়া আমি আই ভাগৱতীৰ ওচৰত সেৱা ল'লোঁ সকলো ৰাইজে। এতিয়া ফেলখন নদীত বিসৰ্জন দিবলৈ লৈ যোৱা হৈছে। এয়া অলপ অলপ বৰষুণ দি আছে, দাদাসকলে যাব বিসৰ্জন দিবৰ কাৰণে। এয়া তেওঁলোক ৰেডি হৈছে যাব। ভিডিঅ'টোত যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।